নমস্কাৰ বন্ধু বান্ধৱীসকল, শুভ দুপৰীয়া। আজি দুপৰীয়া সাজত কিনো বনালোঁ চাওঁ আহকচোন। এইফালে মই মাটি দালি তৰকাৰী বনাইছোঁ কোমোৰা সৈতে। এইফালে তৰকাৰীখিনি উতলি আছে বক বকাই। এইফালে তৰকাৰীখিনি হৈ গ'ল। এইফালে ভাতটো উঠাই দিলোঁ আৰু এইফালে আলু কাটি ল'লোঁ ভাজিবৰ কাৰণে। আজি মানে কেঁচা শাক চব্জি একো নাই, আজি বজাৰলৈ যামহে আনিবৰ কাৰণে। এইফালে আকৌ দালি বনোৱা কেৰাহীখনতে আলু ভাজিবৰ কাৰণে ল'লোঁ। এইফালে আলুখিনি ধুই ল'লোঁ। আনফালে আকৌ ছাগলীজনীক ভাত দিবৰ কাৰণে লৈ গ'লোঁ। নিমখ সৈতে সানি দিছোঁ, আমি খালেতো নহ'ব ন, জীৱ জন্তু পুহিলে জীৱ জন্তুকো দিব লাগিব। এইফালে ছাগলীজনীক দি আকৌ এইফালে কাপোৰ এসোপামান ধুই দিলোঁ, বতৰটো ইমান বেয়া কৰিছে। আনফালে আকৌ বেঙেনা গছত বেঙেনা কেইটামান ছিগিব গ'লোঁ, পকিয়ে গ'ল। ধেৰ বেঙেনা আছিলে, কাটি দিয়া গ'ল। বেছি নাখাওঁ ইমান বেঙেনা। এইজোপা মান গছো মৰিছিলোঁ। এইফালে আকৌ এয়া কোমোৰা লাগি আছে, দেখিছেনে? এইফালেও কোমোৰা লাগি আছে। এইফালে চালাড অলপমান কাটি ল'লোঁ, বিলাহী আৰু মগু, পিঁয়াজ আদা দি জলকীয়া দি। এইফালে ভাত সাজ বাঢ়ি ল'লোঁ খাবৰ কাৰণে। বাই।